হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। মাংসৰ এটা ৰেচিপি বনাম বুলি ভাবিছোঁ চিম্পুলকৈ। আপোনালোকে যেন ৰেচিপিটো শেষলৈকে চাই আৰু কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব। ভাল লাগিছে যদি লাইক কৰিব, আৰু যিসকলে নতুন আহিছে মোৰ চেনেলত তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, লগতে ঘণ্টা বাটনটো অন কৰি দিয়ে। এতিয়া বলকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। চিম্পুলকৈ বনাম মই আজি। এয়া মোৰ কেৰাহী গৰম হৈছে। এয়া বেছিকৈ গৰম হোৱাৰ বাবে কেৰাহীটো অলপমান ক'লা পৰিছে। আপোনালোকে এইখিনি ইগন'ৰ কৰিব। এয়া গৰম হৈছে। ইয়াতে এতিয়া মই তেল দি দিছোঁ। বাহিৰৰ চাউনো বহুত আহিব পাৰে, আপোনালোকে সেইখিনিও ইগন'ৰ কৰিব। তেল গৰম হৈছে। ইয়াতে মই তেজপাত দি দিছোঁ। এইখিনি পাঁচফোৰণ অকণমান দিছোঁ, বেছি নিদিওঁ, অকণমানেই দিছোঁ। ইয়াতে এতিয়া শুকান জলকীয়া দিছোঁ দুটা। ইয়াতে এতিয়া মই পিঁয়াজখিনি দি দিছোঁ। সেইখিনি মই এতিয়া অকণমান ভাজিম পিঁয়াজখিনি। এয়া চিম্পুলকৈ বনাম মই আজি। ইয়াতে এতিয়া এই কেঁচা জলকীয়া 3টা দিছোঁ। এয়া পিঁয়াজখিনি ভজা হৈছে। ইয়াতে এতিয়া মই আদা, নহৰু আৰু জিৰাৰ পেষ্টখিনি দি দিম। এয়া আদা, নহৰু, জিৰা এইখিনি অকণমান ভাজিলোঁ। এতিয়া ইয়াতে বিলাহী দি দিম। অকণমান বিলাহী দিছোঁ। এইখিনি ভজা হৈ গ'ল। এতিয়া ইয়াতে মই মাংসখিনি দি দিছোঁ। হঠাতে মাংস বনাবলগীয়া হ'ল বাবে এনেকৈ চিম্পুলভাৱে মই বনালোঁ। ভাবিলোঁ আপোনালোককে দেখাই দিওঁ। চিম্পুলকৈ বনাম। ইয়াতে এতিয়া মই আলুখিনিও দি দিছোঁ। আলহী আহিছে বাবে এনেকৈয়ে মাংস ৰান্ধিব লগা হয় পটাত কৰি। মাংসখিনি ভাজিলোঁ। এতিয়া দেখিছেনে কি ধুনীয়া হৈছে। ইয়াতে মই এতিয়া এই হালধি দিম। হালধি দিয়াই নাই, এই হালধি দি দিছোঁ এইখিনি। এয়া নিমখ দিলোঁ। এই অকণমান আৰু ভাজিব লাগিব। ইয়াতে এতিয়া এই মিট মছলা দিছোঁ অকণমান। এইখিনি অকণমান ভাজিম আৰু ইয়াতে এতিয়া মই পানী দি দিম। এইখিনি এতিয়া ঢাকি দিম। এয়া মাংস হৈ গ'ল মোৰ। দেখিছেনে কি ধুনীয়া কালাৰ উঠিছে। ইয়াতে এতিয়া গৰম মছলা অকণমান দি দিম। এয়া গৰম মছলা। এয়া মোৰ মাংস ৰেডি। এতিয়া এইখিনি নমাই কিনে আপোনালোকক দেখাই আছোঁ। এয়া মোৰ দুপৰীয়াৰ সাজ ৰেডি। এয়া পটল ভাজি, দুধ কচু ভাজি, এই বৰা ভাজি, এয়া মাংস, এয়া দাইল। এইখিনিয়ে বনালোঁ আজি দুপৰীয়া। এয়া এইখিনিয়ে দেখিছেনে সাজিছোঁ। ভাল লাগিছে যদি লাইক দিব। কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব। আজিলৈ ইয়াতে ৰাখিছোঁ। ধন্যবাদ।